হাই এভৰিৱান, পৰিস্মিতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি ভিডিঅ'টো মেডিকেলত হ'ব। আজি মই যাই আছোঁ মেডিকেললৈ। কিয় যাই আছোঁ ভিডিঅ'টো চাই থাকিলে গম পাব। এতিয়া ব্লগ, এতিয়া মই মেডিকেলত যাবলৈ ওলাই যাওঁ, দেৰি হ'ল আজি। এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ। আজিৰ ভিডিঅ'টো এয়া ৰাস্তাৰ পৰাই আৰম্ভ কৰিলোঁ। আজি যাই আছোঁ মেডিকেললৈ। কিয় যাই আছোঁ ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব। আজি বাইক লৈ আহিলোঁ আৰু মোৰ লগত বিহু আহিছে, কাৰণ যিহেতু মেডিকেললৈ আহিছোঁ তেতিয়া দেৰিও হ'ব পাৰে, সেইবাবে বিহুক ঘৰত থৈ নাহিলোঁ, লগত লৈ আহিছোঁ। আৰু এয়া আমি যাই আছোঁ। মেডিকেলখন বাৰু আমাৰ ঘৰৰ পৰা ইমান দূৰত নহয়, তথাপি বিহুক লৈ আহিছোঁ। এতিয়া ব্লগ। আৰু আমাৰ বিহু বাইকতে টোপনি গ'ল। তাই ঘৰতে টোপনি ধৰিছিল আৰু এয়া বাইকত উঠাৰ লগে লগে তাই টোপনি গ'ল। এজাক বৰষুণ অহাৰ বাবে পৰিৱেশটো কিমান চাফা চাফা লাগিছে। গছবিলাক পূৰা সেউজীয়া হৈ উঠিছে। বৰষুণটো জাক দিয়াৰ বাবে বহুত ধুনীয়া হৈছে পৰিৱেশটো। অৱশ্যে ধুমুহাই বহুত জেগাত বহুত অপকাৰ কৰিছে, মানুহৰ বহুত ক্ষতি কৰিছে। সেইবাবে ধুমুহা নহাটোৱে ভাল। বৰষুণ আহক, কিন্তু কি কৰিব, প্ৰকৃতিৰ নিয়ম, গতিকে বৰষুণ ধুমুহা সকলো আহিবই। আৰু এয়া আমি মেডিকেল আহি পাই গ'লোঁ। এইখন হস্পিটেলতে আমি আহিছোঁ। এয়া পাই গ'লোঁ। এইখন হস্পিটেলত আজি দেখুৱাম বুলি ভাবিছোঁ। আগতে মই বেলেগত দেখুৱাইছিলোঁ, কিন্তু এইবাৰ মই এইখনতে দেখাম বুলি ভাবিছোঁ। যিহেতু ঘৰৰ পৰা ওচৰত হয়, সেইবাবে এইখনতে দেখাইছোঁ। আৰু এয়া বিহু টোপনিৰ পৰা সাৰি পাই গ'ল। তাই পোৱাৰ লগে লগে, বাইকৰ পৰাই মই নমাৰ লগে লগে তাইও সাৰি পাই গ'ল। এতিয়া ভিতৰলৈ যাওঁ। আজি দেৰিয়ে হ'ল আহাত, চাগে মানুহো বহুত হৈছে। এতিয়া বলক ভিতৰলৈ যাওঁ আগে। আগে কাউণ্টাৰত ৰেজিষ্ট্ৰেশ্যনটো কৰি লওঁ। এই বিহুৱে দেউতাক গৈছে মোৰ নামত ৰেজিষ্টাৰ কৰিবলৈ, তাত এপইণ্টমেণ্টটো লৈ লওঁ ডক্টৰৰ পৰা। আৰু এইখন ফৰ্ম দিছে, কিন্তু এইখনত আজিকালি নালাগে। আমি ফিল আপ কৰা গ'লে, তথাপি মোবাইল এপ আছে, মোবাইল এপতে কৰিব পাৰি। আৰু এইখন নালাগে বুলি ক'লে আমি মোবাইল এপত ফৰ্ম ফিল আপ কৰিলোঁ আৰু গোটেইখিনি হৈ গ'ল। এতিয়া ডক্টৰৰ কেবিনৰ আগত এনেকৈ ৰখি আছোঁ। আমাৰ নম্বৰ 5 নম্বৰ, মাতাৰ লগে লগে আমাক মাতিব, আমি তেতিয়া যাম। আৰু পেহু এতিয়া মোক চাইছে, কাষৰ মানুহবিলাককো চাইছে। তাই এতিয়া ইয়াতে মানুহবিলাকক তাই নিজে নিজে মাতিছে। আৰু এতিয়া মোৰ নম্বৰ আহিবই, আৰু মোৰ নম্বৰ আহিলে মই যাম। মোৰ ডক্টৰক দেখুওৱা হৈ গ'ল, আৰু ঘৰত ডক্টৰে কি কৰিব দিছে সেইবোৰ ঘৰত যাই কৈ আছোঁ ভালদৰে। আৰু ইয়াতে এতিয়া চাৰ্জিকেল কোঅৰ্ডিনেটৰ ৰুম, তাত আমি ৰখি আছোঁ। ইয়াতে এণ্ট্ৰিটো কৰিব লাগিব, যিহেতু মোৰ চাৰ্জাৰী কৰা হ'ব, সেইবাবে ইয়াতে এণ্ট্ৰিটো কৰি ল'ব লাগিব। সেইবাবে ইয়াতে ৰখি আছোঁ। এয়া নেক্সট নম্বৰটো মোৰে। আৰু আমাৰ বিহুৱে ইয়াতে পূৰা চিঞৰি আছে, তাই হাল্লা কৰি আছে, মানুহক মাতি আছে, গাড়ী চলাই আছে, তাই যি পায় তাকে কৰি আছে। আৰু এতিয়া মোৰ নম্বৰ আহিবই, আৰু মোৰ নম্বৰ আহিলে মই যাম। আৰু মই ইয়াতে এণ্ট্ৰিটো কৰিলোঁ, মোৰ নাম ইয়াতে ৰেজিষ্টাৰ কৰি ল'লোঁ। ডক্টৰক দেখুওৱা হৈ গ'ল, আৰু এতিয়া যাই আছোঁ ঘৰলৈ। ডক্টৰক দেখালোঁ আৰু কিবা কিবি টেষ্ট কৰিব দিছিল। ঘৰত যাই ভালকৈ কৈ আছোঁ কি কি কৰিব দিছিল, যিহেতু ইয়াতে পূৰা বেকগ্ৰাউণ্ডত বতাহ আহি আছে, তো ক'লেও ভালদৰে বুজি নাপায়, সেইবাবে ঘৰত যাই ভালদৰে কৈ আছোঁ। আমাৰ বিহু আকৌ টোপনি গ'ল। তাই আজিকালি গাড়ীত উঠিলেই টোপনি যায়, তাই আকৌ টোপনিত লালকাল হৈ গ'ল। এয়া আমাৰ ঘৰ আহি পালোৱে, কিন্তু ৰে'ল গেট পৰিলে। ট্ৰেইন আহিব, তো ৰে'ল গেটটো আকৌ পৰিলে। ইয়াতে ৰখিবলৈ একদম ইচ্ছা নাযায়। কেতিয়াবা 15 মিনিট, কেতিয়াবা আধা ঘণ্টালৈকে ৰখিব লাগে। তো উপায় নাই, ৰখিবই লাগিব। এতিয়া ইয়াতে অলপ সময় ৰখি দিওঁ। মেডিকেলৰ পৰা আহি পালোঁ অলপ আগতে। আহি কাপোৰ খুলিলোঁ আৰু পিহুকো খিচাৰি খুৱাই দিলোঁ। আজি হঠাৎ মেডিকেল যাব লগা হৈ গ'ল। মেডিকেল যাব লগা হ'ল মানে কি হ'ল, মানে মোৰ যিহেতু পাথৰ আছিল,
তো প্ৰেগনেঞ্চিৰ আগতে আছিল পাথৰ আৰু পাথৰটো অপাৰেশ্যন কৰিব ওলাইছিলোঁ কিন্তু প্ৰেগনেঞ্চি অহাৰ কাৰণে পাথৰটো অপাৰেশ্যন নকৰিলোঁ আৰু এতিয়া যিহেতু পাথৰটো ডাঙৰ হৈছে 2 বছৰ হ'ল সেইবাবে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ আৰু ডক্টৰক দেখুৱালোঁ ডক্টৰে আল্ট্ৰাচাউণ্ড কৰিব দিলে আৰু কিবা কিবি টেষ্ট দিছে ডায়েবেটিছ থাইৰয়ড গোটেইখিনি ব্লাড প্ৰেছাৰ গোটেইখিনি টেষ্ট কৰিব দিছে যিহেতু আজি মই খাই লৈ গৈছিলোঁ ৰুটি খাই গৈছিলোঁ সেইবাবে টেষ্ট কৰা নহ'ল আৰু অহাকালি মাতিছে অহাকালি যোৱা নহ'ব অহাকালি বিশেষ এটা কাম বেলেগ কাম আছে এটা সেইবাবে অহাকালি যোৱা নহ'ব আৰু নেক্সট দিনা যাব লাগিব পৰহিলৈকে সেইদিনা খালী পেটত যাই টেষ্টকেইটা কৰি ডক্টৰক দেখুৱাব লাগিব আৰু তাৰপিছত ৰিপৰ্টটো চাই হ'ব যে অপাৰেশ্যনটো কেতিয়া কৰা হ'ব তো আজি জাষ্ট ডক্টৰক দেখালোঁ আজি বাকীকেইটা বাৰু টেষ্ট কৰিব দিছিল কিন্তু মানে কি হ'ল আল্ট্ৰাচাউণ্ডটো আজি নোৱাৰিলোঁ বাকীকেইটা টেষ্ট কৰিব পাৰিলোঁ হয় কিন্তু কি হ'ল মানে আমাৰ হাতত কেছ নাছিল আৰু মোৰ মানে জিপে'টো কি হ'ল তাতে কাম নকৰা হৈ গ'ল মানে স্কেনে হোৱা নাই আৰু স্কেন নহ'লে সেইবাবে আজি টেষ্টটো নকৰিলোঁ আৰু পৰহিলৈ কৰিম আৰু এতিয়া খাব ওলাইছোঁ ভাত দুপৰীয়া দেৰি হ'ল এতিয়া ভাত খাওঁ আজি ভাত খাওঁতে দেৰি হৈ গ'ল যিহেতু মেডিকেলৰ পৰা অহাটো দেৰি হ'ল অকণমান সেইবাবে এতিয়া ভাতকেইটা খাই লওঁ আমাৰ ভাতত বিশেষ নাই লেচেৰা ভাজি ভাত দাইল আছে আৰু আলু ভাজি আজি আমাৰ দুপৰীয়া খানাত বিশেষ নাই ভাত দালি নেমু টেঙা আলু ভাজি আছিল কিন্তু মই ভাল নাপাওঁ খাই ইমান এটা ভাল নাপাওঁ আৰু আলু ভাজা থাকিলে মোক বেলেগ নালাগে আৰু এইকেইদিন মই মাছ মাংস খাব নোৱাৰোঁ মানে একদম কমকৈ খাব দিছে মছলা নোহোৱাকৈ যিহেতু মোৰ পাথৰ পুৰা ডাঙৰ হৈ গৈছে বিষ উঠে এইকেইদিন বিষৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ তো সেইবাবে মাছ মাংসটো পাৰাকলৈকে নোখোৱাকৈ থাকিব লাগিব সেইবাবে নিৰামিষ এনেকৈ চিম্পুলকৈ মছলা নিদিয়াকৈ এনেকৈ খাব দিছে বইল খাব পাৰিলেতো আৰু ভাল কিন্তু মই বইল একদম বেয়া পাওঁ কেতিয়াবা বইল খাই ভাল লাগে কিন্তু সদায় নোৱাৰোঁ সেইবাবে এনেকৈ ভাত খাওঁ আৰু আজি আলু ভাজি আছে যাতে আলু ভাজিটো মই ভালেই পাওঁ আলু ভাজিৰে ভাত এতিয়া মই ভাতকেইটা খাই উঠোঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ আকৌ এতিয়া ভাতকেইটা সোনকালে খাই লওঁ দেৰি হ'ল যিহেতু আৰু দেৰিকৈ ভাত খালে দিন তাৰে পিছত আৰু কেনেকুৱা লাগি থাকে আপোনালোকে হয়তো জানে দেৰিকৈ ভাত খালে পেটটো কেনেকুৱা লাগি থাকে সেইবাবে সোনকালে ভাতকেইটা আৰু এয়া আমাৰ বিহুৰ নখ কাটি আছে তাইৰ নখকেইটা বহুত দীঘল হৈছে আৰু তাই নখ কাটি থাকোঁতে তাইৰ পৰা কান্দোন তাই না 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 কৰি আছে তাৰমানে নখকেইটা কাটি দিব নালাগে তাইৰ নখকেইটা বহুত দীঘল হৈছে তাই মোকো আঁচুৰিছে আৰু তাইৰো গালত আঁচুৰা গৈছে সেইবাবে দেউতাকে নখকেইটা কাটি দিছে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা আছে আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত আৰু কোনোবাই যদি চেনেলটোত নতুনকৈ আহিছে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব